সভাত প্ৰস্তাৱ লোৱা হ'ল 20 বছৰীয়া আঁচনি এখন লৈ নগৰখন স্নানান্তৰ কৰিব লাগে। বহু হাজাৰ কোটিৰ অৰ্থ সংস্কাৰ সাধিব লাগে। শ্মশান, কবৰস্থান আৰু গ্ৰেভয়াৰ্ডৰ বাহিৰে পুৰণা ঘৰ বাৰী, মানুহ, জীৱ-জন্তু, গছ-গছনি, নৈ নিজৰা সকলোবোৰকে স্নানান্তৰ কৰিব লাগে। আঁচনি মতে ঘৰবোৰ ভাঙি পেলাব লাগে। মানুহখিনিক অস্থায়ী যোজনাৰ মাধ্যমত আঁতৰৰ ক'ৰবাত সৰু সৰু আৱাস সাজি দিব। নৈবোৰ পুতি পেলাব, গছবোৰ কাটি পেলাব, ফুলবোৰ বেচি দিব, মাছবোৰ জালি মাৰি ধৰি পেলাব, গান গোৱা চৰাইজাকক বৰ সজাত ভৰাই থব, পঢ়াশালী বিদ্যালয়সমূহ বন্ধ কৰি দিব। 20 বছৰ একোৱেই নহয়। 20 বছৰ অসমীয়া মানুহে অসমীয়া নপঢ়িলেও হ'ব, গুৰুৰ কাষলৈ নগলেও হ'ব। মাজতে এজনে ক'লে, শ্মশান, কবৰস্থান, গ্ৰেভয়াৰ্ডক কিয় বাদ দিয়া হ'ল? সেইবোৰো লৈ যাওক অস্থায়ী আৱাসৰ কাষলৈ, য'ত দিন নাযায় ৰাতি নোপোৱাই। সপোনৰ বুৱতী খুটি উলংগ মানুহবোৰে কথামতেই কাম কৰিবলৈ ল'লে। লগে লগে অৰ্থৰ সংস্কাৰ। সেউজীয়া হাবিখন নাইকিয়া হ'ল। পুৰণা ঘৰবোৰ হেৰাই গ'ল। গান গোৱা চৰাইজাক উৰি গুচি গ'ল। ৰঙীন পখিলাবোৰ নাইকিয়া হ'ল। মন্দিৰ, মছজিদ, গীৰ্জা, নামঘৰ সকলো ভাঙি চুৰমাৰ কৰা হ'ল। কেৱল ৰঙামাটিৰ এখন অচিন উপত্যকা। প্ৰস্তাৱত লিখা থাকিল 20 বছৰত মানুহ মৰিব পাৰে। 20 বছৰ বহুত দিন, বহুত ঘণ্টা, বহু মিনিট। কথামতেই কাম আৰু অৰ্থৰ সংস্কাৰ। নতুন নতুন আকাশ চুব পৰা ঘৰ হ'ল। কোনোৱে কাৰো ভাষা নুবুজা মানুহেৰে ভৰি পৰিল ঘৰবোৰ। দীঘল দীঘল পকী নৰ্দমা হ'ল। ফুল ফল নধৰা গছবোৰ ৰোৱা হ'ল। সৰু সৰু সজাত ৰং বিৰঙৰ চৰাই আনি মেলি দিয়া হ'ল। পূৰ্বৰ মানুহখিনিৰ অচিনাকি বহু স্কুল কলেজ হ'ল, যান বাহন হ'ল, মাত কথাবোৰৰো সলনি হ'ল। এজাৰ নিজাৰ পৰিল। গছত পৰি গান গাই থকা মাছৰোকাটো ক'ৰবালৈ উৰি গ'ল।